শিক্ষক পুত্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ দিলে বৃদ্ধ মাতৃয়ে। কিমান যন্ত্ৰণা পালে এগৰাকী মাতৃয়ে সন্তানৰ বিৰুদ্ধে দ্বাৰস্থ হ'ব লগা হয় আইনৰ কাঠগড়াত। মা অনন্য, মাতৃৰ হৃদয় আকাশতকৈ বহল, সেয়াই চিন্তনীয় বিষয়। আহিছো আচল ঘটনালৈ। দক্ষিণ হালমৰাৰ বন্দীখানাত আৰক্ষী চকীত শিক্ষক পুত্ৰৰ বিৰুদ্ধে এগৰাকী বৃদ্ধ মাতৃৰ এজাহাৰ। ধুবুৰী জিলাৰ দক্ষিণ হালমৰাৰ বয়েজৰ আলগা গাঁৱৰ দৰিদ্ৰ বাহাতুন বেৱাই নিজ শিক্ষক পুত্ৰ জহিৰুদ্দিন মাউণ্ডলৰ বিৰুদ্ধে দাখিল কৰিছে গোচৰ। দক্ষিণ হালমৰাৰ বয়েজৰ আলগা দ্বিতীয় খণ্ড গাঁৱৰ বাসিন্দা প্ৰয়াত ইজ্জত আলীৰ স্ত্ৰী বাটাতুন বেৱাৰ নামৰ চৰকাৰে আবণ্টন দিয়ে BPLৰ এটা ঘৰ। ইয়াকে লৈ সৃষ্টি হয় দুই ভাতৃৰ মতানৈক্য। শিক্ষক পুত্ৰক লাগে BPL ঘৰৰ ধন। মাতৃৰ ভৰণ পোষণ নকৰা শিক্ষক পুত্ৰ জহিৰুদ্দিন মণ্ডল বাৰম্বাৰ অভিযোগ দিয়াত ধন মোকলাই দিয়া নাই বিভাগীয় কৰ্তৃপক্ষই। বাহাতুন বেৱাক ভৰণ পোষণ কৰা সৰু পুত্ৰৰ লগত বসবাস কৰি আছে বিধৱা মহিলাগৰাকীয়ে। পিছে শিক্ষক পুত্ৰ জহিৰুদ্দিন মণ্ডলৰ চকু মাতৃৰ নামত আবণ্টিত BPL ঘৰৰ ধনলৈ তাৰো লাগে একাংশ। উপায়ন্তৰ হৈ আজি বিধৱা মহিলাগৰাকীয়ে বন্দীখানা আৰক্ষী চকীত শিক্ষক পুত্ৰৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ। দক্ষিণ হালমৰাৰ পৰা আকছাদুৰ ৰহমানৰ ৰিপৰ্ট NTime। আমার নামে ঘর আছে তার কমপ্লেন দিছে থাকি খাই এই জল রাঁধি। ঘরটু কাক দিব আপনি? ঘরটু কাক দিবেন তাই কো? এই না ভাই। হ্যাঁ খবর আছে এবারে থাকি এবারে খাই এই দিন করতো তো বসে আমি কখন ঘর কাক দিবেন তাই কো?